নমস্কাৰ, আপোনালোকৰ সকলোৱে ভালেই নিশ্চয়। মোৰো ভালেই, কিন্তু আজি বৰষুণজাকে মোৰ ফুলৰ অৱস্থা কি কৰিলে চাওঁ আহক। এইজুপি ডালিয়া ফুল ইয়াতে ফুলি আছিলে তিনিপাহি, এনেকৈ তিনিপাহি ফুলি আছিলে। বৰষুণে খাই এই অৱস্থা কৰিলে। এইজুপি ভাঙিলে। ৰাতিপুৱা দেখিছোঁ তলত পৰি আছে এনেকৈ দুইটা। ভাগিলে এতিয়া কি কৰিব, উপায় নাই। প্ৰকৃতিৰ নিয়ম, বৰষুণ দিবই আৰু। বৰষুণ দিয়াৰ কাৰণে ভালেই হৈছে বাৰু। ৰাস্তা পদূলিবিলাক খুব ধূলি হৈছিলে, গছ গছনিকো পানী দৰকাৰ হৈছিলে। বৰষুণজাক দিয়াৰ কাৰণে ভালেই হ'ল। এইজুপি ডালিয়া ফুল বহুত দিনলৈকে ফুলপাহ থাকে, সেইকাৰণে ভালেই লাগে বাৰু। কিন্তু বৰষুণেহে আজি এই অৱস্থা কৰিলে। বেয়াটো বহুতেই লাগিছে, ইমান কষ্ট কৰি ফুলাইছিলোঁহে, এই অৱস্থা কৰিলে। এই তাৰ কিনাৰতে গোলাপ ফুল আছে, ডাল ওলাই আহিছে আৰু। নাৰ্জী ফুলৰ গুটি ইয়াত পেলাই থৈ দিছিলোঁ, এইবিলাক পুলি ওলাইছে। এইজুপি ইন্দ্ৰমালতী ইয়াতে ৰুই থৈ দিছিলোঁ। এইজুপিও বৰষুণে অৱস্থা এই কৰিলে। এইজুপি হ'ল পাতবাহাৰ। তাৰ কিনাৰতে এইজুপি ডালিয়া। ফুলি আছে। ফুলি আছে, পানী লাগি আছে, এইবিলাক চুবলৈ ভয় লাগে। গছ এপাহি ফুল, এইবিলাক পানী লাগি আছে চব। এপাহি ফুল, একেজোপাই ফুল, এপাহি বগা আৰু চকলেটৰ কম। এইজুপি চকলেট কালাৰ আৰু এইপাহিও চকলেট কালাৰ আৰু বগাটো বেছি। এটি কালাৰ চকলেট কালাৰৰ কলি। এইজুপিও আগত এদিন বৰষুণ আৰু বতাহ মাৰিছিলে, এইবাৰ ফুলিছিলেহে। এইটো ডালো ভাগি থাকিলে, ডাঙৰকৈ ভাগি থাকিলে। এইটো কলি আছিলে।
ইয়াতে গুজি থৈ দিছিলোঁ পেলাই দিবলৈ বেয়া লাগিল। এজুপি গধূলি গোপাল, এজুপি ডালিয়া। ডালিয়া ফুল যিহেতু প্ৰথম ৰুইছোঁ, কিমান দিনলৈকে ফুল ফুলে নাজানো। এজোপা কিন্তু ফুল অহাই নাই। এজুপি প্ৰথমে ডালিয়া ফুলৰ আগটো ছিঙি ইয়াতে গোজ মাৰি থৈ দিছিলোঁ, কলি পেলাইছে। তাৰ কিনাৰতে এজুপি গধূলি গোপাল আৰু ওচৰতে এইকেইটা গোলাপ ফুলৰ ডাল কাটি মাটিতে পচাই থৈ দিছিলোঁ। ডাল আহিছে আৰু এজুপি গোলাপ, এজুপি আকৌ এইপাহি ফুলি পাহি পৰি আছে মৰহি। এজুপি গোলাপ, এজুপি ইন্দ্ৰমালতী বোকাই এই অৱস্থা কৰি থৈ দিছে। এজুপি গোলাপৰ ডাল মাটিতে পচাই থৈ দিছিলোঁ। এটি গোলাপৰ ডাল পচোৱা, তাৰ কিনাৰতে এই কেজুপি এপ্ৰিল মাহত ফুলে কাৰণে আমি এপ্ৰিল ফুল বুলিয়ে কওঁ। পাত ওলাইছে আৰু ইন্দ্ৰমালতী এইটো এটি পুলি আৰু এই কেজুপি এপ্ৰিল ফুল। দুপা হ'ল নয়নতৰা, এজুপি নয়নতৰা ছিজন এতিয়া আহিছে, ইয়াতে ৰুই থৈ দিছে। তাৰ কিনাৰতে এজুপি যেন বেঙেনা পুলি। আমি যিহেতু গৃহিণী মানুহ, আমাক সকলোৱে প্ৰয়োজন নহয় জানো। ফুলৰ লগতে শাকো লাগে। এটি বেঙেনা পুলি, এটি বেঙেনা পুলি। তাৰ কাষতে এজুপি জলকীয়া, বি জলকীয়া, এজুপিও বি জলকীয়া ইয়াতে ৰুই থৈ দিছোঁ। বৰষুণ দিছে, ইহঁতৰ কাৰণে ভালেই হৈছে, পানীটো পাইছে। ফুলজোপা নষ্ট হৈছে, কিন্তু এই জলকীয়া কেইজোপাই গছপুলিবোৰে বৰষুণ দিয়াৰ কাৰণে ভালেই পাইছে। এটা পালেতো এটা হেৰাবই লাগিব, নহয় জানো? সেইটো সকলোৱে জানে। আৰু এই জুপি হ'ল ফুলৰ ৰাণী গোলাপ। এই জুপিও চাওক, এইবোৰ ফুলৰ পাহিত পানী লাগি আছে। এজুপি ফুলৰ পাহি তললৈ বৰষুণৰ ভিৰত পৰি গ'ল, পানী লাগি আছে। এইখিনি সৰি আহিলে, চব চুবই নোৱাৰি। তাৰপিছত এই পাহিও সেই কিনাৰতে পানী লাগি আছে। এইবিলাক পানী লাগি আছে। গধুৰ হৈ গৈছে, পানী বিৰত তললৈ হাউলি গৈছে ফুলবিলাক। এইবিলাক পানী লাগি আছে।
উপায় নাই আৰু কি কৰিব, প্ৰকৃতিৰ নিয়ম, বৰষুণ দিছে দিবই আৰু। মোৰ ফুলজোপা বেয়া হ'ল বুলিলেতো নিদিয়াকৈ থাকিলে নহ'ব। এইবিলাক চব পানী লাগি আছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব। আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, নতুন হয়, তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।